হেল্ল' গাইজ, কি খবৰ আপোনালোক চাগে নিশ্চয় ভালে আছে। আজি আমিও ঘৰতে আছোঁ, সেইবাবে এটি আপোনালোকৰ মাজলৈ নতুন ৰেচিপি শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ। চাওকচোন কেনেকুৱা হৈছে। আজি আপোনালোকৰ বাবে এটি নতুন ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে এই বস্তুকেইবিধ দেখি নিশ্চয় ধৰিব পাৰিছে, এয়া কচু পাতত দিয়া। আপোনালোকে চাগে জানে, এয়া কচুৰ কোমল কোমল পাত আৰু ঠাৰিবোৰ এনেদৰে পুতি লৈছোঁ। তাৰপিছত এয়া আপোনালোকে দেখিবলৈ পাইছে সৰু সৰু পুঠি, দৰকিনা, মোৱা মাছ। আকৌ এইপিনে দেখিবলৈ পাইছে কেঁচা বিলাহী, আকৌ জলকীয়া। এইপিনে দেখিবলৈ পাইছে পিঁয়াজ, আদা, নহৰু, হালধি, নিমখ। এইসমূহ এখন এনেকৈ কলপাতখন ৰ'দত শুকুৱাই, নহ'লে আপোনালোকে গেছত বা জুইত লেৰেলিয়াই ল'ব, যাতে পাতখন এই বান্ধিলে ফাটি নাযায়। এনেদৰে লেৰেলিয়াই লোৱা কলপাতখনত আপোনালোকে মাছখিনি দি ল'ব। তাৰপিছত কাটি থোৱা বিলাহীখিনি এনেদৰে দি ল'ব। জলকীয়া দি ল'ব, আপোনালোকে যিমানখিনি জলকীয়া খাব পাৰে সিমানে দি ল'ব। পিঁয়াজ দি ল'ব এনেদৰে। আদা, নহৰুখিনি আপোনালোকে মিক্সিত মিহিকৈ গুড়া কৰিও দিব পাৰে, আমি দিয়া নাই। হালধি এনেদৰে দি ল'ব। নিমখ, হালধি এইখিনি যিমানখিনি বনোৱা হয় সেই অনুপাতে দি ল'ব। তাৰপিছত এনেদৰে মাছ, বিলাহী, কণ বিলাহী থাকিলে বেছি সোৱাদ হয়। এইখিনি সময়ত কণ বিলাহী পোৱা নাযায়, সেইবাবে ডাঙৰ বিলাহী দিবলগীয়া হৈছে। আকৌ ইয়াত যদি নেমু টেঙা থাকিলে হয়, তেতিয়াহ'লে নেমু টেঙাৰ ৰস আপোনালোকে অলপ দি ল'ব পাৰে। তাৰপিছত এনেদৰে কচুখিনি দি ল'ব। এনেদৰে কলপাতখন আপোনালোকে ভালদৰে বান্ধি ল'ব। আৰু কলপাতখন মনত ৰাখিব, আপোনালোকে ৰ'দত শুকুৱাইও কিছু লেৰেলিয়াই ল'ব পাৰে, নাইবা জুইত বা গেছত সেক দিও ল'ব পাৰে। চাব যাতে কলপাতখন ফাটি নাযায়। গোটেইখিনি সামগ্ৰী দিয়াৰ পিছত এনেদৰে কলপাতত বান্ধি লোৱা হ'ল। এতিয়া এই টোপোলাটো দেখিবলৈ পাইছেনে? ইয়াৰ ভিতৰত গোটেইখিনি দিয়া আছে। এইটো এতিয়া আপোনালোকে জুইত সেক দিও ল'ব পাৰে, যদি আপোনালোকৰ ঘৰত জুইৰ ব্যৱস্থা নাই, তেনেহ'লে আপোনালোকে গেছত গৰম টাৱাত বহাই দিও আপোনালোকে এইখিনি সিদ্ধ কৰি ল'ব পাৰে। এখন গৰম হোৱাৰ পিছত আপোনালোকে এনেদৰে টাৱাত বহাই দিব। বহাই দি পেলাই আপোনালোকে এনেদৰে ঢাকি দিব। ঢাকি দি গেছটো ল' ফ্লেমত দি দিব। প্ৰায় 20 মিনিটমান সময় আপোনালোকে এনেদৰে ৰাখিব লাগিব। মাজে মাজে চাই থাকিব আৰু টোপোলাটো আপোনালোকে ইলুটি সিলুটিকৈ দি থাকিব। আপোনালোকে দেখিব এনেদৰে কলপাতখিলা পুৰি যোৱাৰ পিছত এয়া হৈ গৈছে।
এনেদৰে আপোনালোকে মিঠাতেল দি ল'ব। আপোনালোকে যেতিয়া কলপাতত সামগ্ৰীসমূহ টোপোলা কৰিব তেতিয়াও আপোনালোকে মিঠাতেল দি ল'ব পাৰে। আমি শেষত দি লৈছোঁ। টেঙা নাই, টেঙা থাকিব লাগিছিল অলপ। ফাইনেলি আজি আমাৰ ৰেচিপিখন হৈ গ'ল। এয়া হৈছে কচু পাতত দিয়া। আপোনালোকৰ খাই পাইছেনে পোৱা নাই জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব।